নমস্কাৰ বন্ধু বান্ধৱীসকল, এবি কম্পিটিটিভ ৱৰ্ল্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। পুনৰ অসম ইতিহাসৰ ওপৰত এটি প্ৰশ্নোত্তৰ ভিডিঅ' লৈ মই আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি। আশা ৰাখিছোঁ আপোনালোকে এই ভিডিঅ'বোৰৰ জৰিয়তে কিছু হ'লেও উপকৃত হ'ব। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যোৱাবাৰ ভিডিঅ' যিটো অসম ইতিহাসৰ ওপৰত দিছিলোঁ, তাত এটি আমি প্ৰশ্ন ৰাখিছিলোঁ, কমেণ্টত জনাব কৈছিলোঁ। প্ৰশ্নটো আছিল কুন্দিল নগৰৰ আন এটা নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো আছিল ভীষ্মক নগৰ। এতিয়া আহোঁ আজিৰ প্ৰথম প্ৰশ্নলৈ। মধ্য অসমত নৰকাসুৰৰ সমসাময়িক ৰজা কোন আছিল? ক সন্ধ্যা, খ ভাস্কৰ বৰ্মন, গ বানাসুৰ, ঘ ভগদত্ত। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে গ বানাসুৰ। মধ্য অসমত নৰকাসুৰৰ সমসাময়িক ৰজা বানাসুৰ আছিল। তৃতীয় প্ৰশ্ন, বান ৰজাৰ জীয়ৰী কোন আছিল? ক উষা, খ চিত্ৰলেখা, গ মায়া আৰু ঘ ৰুক্মিণী। ইয়াত শুদ্ধ উত্তৰটি হৈছে ক উষা। উষা বান ৰজাৰ জীয়ৰী আছিল। তৃতীয় প্ৰশ্ন, বান ৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল? ক অৰ্জুন, খ অনিৰুদ্ধ, গ ভগদত্ত, ঘ নৰকাসুৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে খ অনিৰুদ্ধ। উষাক অনিৰুদ্ধই বিয়া কৰাইছিল। চতুৰ্থ প্ৰশ্ন, অনিৰুদ্ধ কাৰ নাতি আছিল? ক শিৱ, খ ইন্দ্ৰ, গ শ্ৰীকৃষ্ণ আৰু ঘ ব্ৰহ্মা। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে গ শ্ৰীকৃষ্ণ। অনিৰুদ্ধ শ্ৰীকৃষ্ণৰ নাতিনীয়েক আছিল। পঞ্চম প্ৰশ্ন, কোন ৰজাই প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল? অপশ্যনসমূহ হৈছে ক নৰনাৰায়ণ, খ ভগদত্ত, গ নৰকাসুৰ আৰু ঘ চিলাৰায়। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে গ নৰকাসুৰ। ষষ্ঠ প্ৰশ্ন, নিম্নলিখিত কোনখন ঠাই জ্যোতিষশাস্ত্ৰৰ কাৰণে প্ৰসিদ্ধ আছিল? ক বেংমৰা, খ চৰাইদেউ, গ প্ৰাগজ্যোতিষপুৰ আৰু ঘ কামৰূপ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে গ প্ৰাগজ্যোতিষপুৰ। সপ্তম প্ৰশ্নলৈ আহোঁ। অসমৰ প্ৰাচীনতম বাসিন্দা কোন আছিল? ক গোভাসকল, খ খাচীসকল, গ আহোমসকল আৰু ঘ মিচিংসকল। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে খ খাচীসকল। অসমৰ প্ৰাচীনতম বাসিন্দা খাচীসকল আছিল। অষ্টম প্ৰশ্নলৈ আহোঁ। অসমৰ পূৰ্বৰ নাম কি আছিল? ক কামৰূপ, খ কমতাপুৰ, গ নাৰায়ণপুৰ আৰু ঘ শোণিতপুৰ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ক কামৰূপ। অসমৰ পূৰ্বৰ নাম কামৰূপ আছিল। নৱম প্ৰশ্ন, তেজপুৰৰ মহাভৈৰৱ মন্দিৰটো কোন ৰজাই নিৰ্মাণ কৰাইছিল? ক নৰকাসুৰ, খ বানাসুৰ, গ ভাস্কৰ বৰ্মন আৰু ঘ ঘটকাসুৰ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে খ বানাসুৰ। এতিয়া আমি দশম প্ৰশ্নলৈ আহোঁ। বান ৰজাৰ জীয়ৰী উষাৰ সখীয়েক কোন আছিল? ক ধৰিত্ৰী, খ চিত্ৰলেখা, গ মায়া আৰু ঘ ৰুক্মিণী। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে খ চিত্ৰলেখা। বান ৰজাৰ জীয়ৰী উষাৰ সখীয়েক চিত্ৰলেখা আছিল। এতিয়া এই প্ৰশ্নটি আপোনালোকক মই কমেণ্ট কৰি জনাবৰ বাবে অনুৰোধ জনালোঁ। প্ৰশ্নটি হৈছে, বান ৰজাৰ জীয়ৰী উষা আৰু শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ গোপন বিবাহ হৈছিল। এই বিবাহক কি বুলি কোৱা হয়? আপোনালোকে এই প্ৰশ্নটি মোক কমেণ্টত জনাব। তো বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানতে অন্ত পেলাওঁ। এনেদৰেই মোৰ এই প্ৰশ্নোত্তৰ শিতানৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব আৰু কাষৰ বেল আইকনটো টিপি দিব। তো আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।